হেল্ল' গাইজ, কি খবৰ? মই আজি আপোনালোকৰ কাৰণে আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো আপোনালোকে প্ৰথম পৰা শেষলৈকে চাব প্লিজ গাইজ। আজি মই লৈ আহিছোঁ আপোনালোকৰ কাৰণে বহুত ধুনীয়া এটা পিটিকা ৰেচিপি, হাতী ভেকুৰী পিটিকা ৰেচিপি। আৰু আমাৰ বাৰীখনৰ কাষতে এজোপা হাতী ভেকুৰী গছ আছিলে, তাতে বহুত ধুনীয়াকৈ ভেকুৰীবিলাক লাগিছে। এইটো আমি হাতী ভেকুৰী বুলিয়ে কওঁ, আপোনালোকে কি বা নাম কয় মই নাজানো। আৰু আমাৰ ফালে এইটো হাতী ভেকুৰী বুলি কওঁ। তাতে বাৰীৰ কাষতে আছিলে, গ'লোঁ কেইটামান ছিঙো বুলি। ইমান যে লাগি আছে, আৰু চাওকচোন কিমান ধুনীয়াকৈ চৰাই চিৰিকটিবিলাকে চিঞৰি আছে। আৰু এইখিনি সময় খুব ঠাণ্ডা, হুলস্থুল পৰিৱেশ নাই, কাৰণ ল'ৰা ছোৱালীবিলাক চব স্কুল গৈছে আৰু মানুহজনত ডিউটিত গৈছে। একেবাৰে ঠাণ্ডা পৰিৱেশ হৈ আছে। চৰাই চিৰিকটিবিলাক ইমান ধুনীয়া চিঞৰি আছে, কিবা মনটো ভাল লাগি গৈছে। মই ভালদৰে ভেকুৰীবিলাক ছিঙি লওঁ। বহুত লাগি আছিলে, কিন্তু মোৰ ইমান বেছি নালাগে বুলি মই কমকৈ ছিঙিছোঁ। আৰু বহুত গৰমো লাগিছিলে, ৰ'দ দি আছে। মই এইখিনিয়ে ছিঙিলোঁ। তাৰপিছত আহিলোঁ বাৰীলৈ। বাৰীত আহিলোঁ, মই মাটি গান্ধৰি ছিঙো বুলি ল'লোঁ। আৰু মাটি ভেকুৰীও এটা ৰেচিপি দেখাম, মাটি গান্ধৰি পকৰা ফ্ৰাই। এইটো বহুত টেষ্টি হয়, খাবলৈ ভাল। মই এইখিনিয়ে ছিঙিলোঁ, বেছি নাই ছিঙা। এইখিনিও এমুঠি নহয়, এমুঠিতকৈ কমকৈ ছিঙিছোঁ। তাৰপিছত ল'লোঁ কণবিলাহী কেইটামান। কণবিলাহী বহুত লাগি আছে, বেছি লোৱা নাই। আৰু এয়া বেছিকৈ পকাও নাই, কমকৈ পকিছে। যোনকেইটা পকিছে সেইকেইটা ল'লোঁ বাৰু, বহুত বেছি লাগি আছে। এয়া মই ৰুমত পালোহি, লগতে অকণমান নগা ধনিয়া ছিঙি ল'লোঁ। এইখিনি মই এতিয়া ভালদৰে চাফাকৈ ধুই লওঁ। এই হাতী ভেকুৰীকেইটা ঠাৰিবিলাক এৰুৱাই লয়। এয়া মই হাতী ভেকুৰী ভালকৈ ধুই ঠাৰি এৰুৱাই লগত এটা আলু আৰু বিলাহী দি কুকাৰত ভৰাই দিওঁ। এইখিনি মই 2টা চিটি মাৰিব দিম, লগতে অলপ পানী আৰু নিমখ অকণমান দি। দুটা চিটিয়ে মৰাম, বেছি নমৰাওঁ, কাৰণ কেলৈ হাতী ভেকুৰীকেইটা যে কোমলীয়া হয়, বেছি গলি যাব পাৰে। এয়া মোৰ 2টা চিটি মাৰি ল'লোঁ। এয়া চাওকচোন কিমান ধুনীয়াকৈ সিজি গৈছে। মই হাতেদি পিটিকি লওঁ ভালদৰে। যিমানেই চামুচে পিটিকক, হাতেদি যিমান ভাল লাগে পিটিকি, হাতেদি পিটিকিলেহে শান্তি লাগে। মই ভালদৰে পিটিকি লওঁ। গুটিবিলাক এটা এটাকৈ ইফালে সিফালে দৌৰ মাৰি ফুৰিছে। ইয়াত মই নহৰু, আদা, পিঁয়াজ খুন্দি ল'লোঁ, অকণমান মছলা দিছোঁ। আৰু এইখিনি মোৰ পিটিকা হৈ গ'ল, এফালে তেল গৰম হৈ গ'ল। এইখিনি মই এতিয়া ভাজিম। ইয়াত মই দি দিলোঁ পিঁয়াজ খুন্দাখিনি। মই বেছিকৈ খুন্দা নাই, মিহিকৈ অকণমান গোটা গুটিকৈ ৰাখিছোঁ। একবাৰ বনাই খাই চাব গাইজ, বহুত টেষ্টি হয়। লগত অকণমান নিমখ দিছোঁ জোখমতে। মছলাখিনি দিছোঁ। মছলাত আছে জিৰা পাউডাৰ, ধনিয়া পাউডাৰ, গৰম মছলা আৰু অলপ জলকীয়া গুড়ি লৈছোঁ, জ্বলা হোৱাকৈ। ভালদৰে মই মিহলাই লওঁ। পিটিকাখিনি মই দি দিছোঁ, হাতী ভেকুৰী পিটিকাখিনি।
তো মই ভালদৰে মছলাখিনিত মিহলি যোৱাকৈ মই মিহলাই লওঁ। কিমান যে ধুনীয়া গোন্ধ আহিছে গাইছ। কোনে কোনে খায় বাৰু এনেকৈ হাতী ভেকুৰী পিটিকা কৰি। মই ভাজিও ভাল পাওঁ, এনেকৈ পিটিকা কৰিও ভাল পাওঁ। ভালদৰে মিহলাই লৈছোঁ মই মছলাখিনি প্ৰত্যেকতে লগাকৈ। ইয়াত মই এতিয়া অকণমান ধনিয়া পাউডাৰ দি দিওঁ। ধনিয়া কেঁচা ধনিয়া হয়, পাউডাৰ নহয়। আৰু মই অলপ বেছিকৈ ধনিয়া দিছোঁ। গোন্ধটো যে কিমান ধুনীয়া আহিছে। মোৰ হৈ গৈছে ৰেডি, হাতী ভেকুৰী পিটিকা ৰেডি। আৰু এইফালে মই বেচন লৈছোঁ, অকণমান মছলা লৈছোঁ। মছলাত আছে জিৰা পাউডাৰ, ধনিয়া পাউডাৰ, গৰম মছলা অকণমান, লাল মিৰ্চি পাউডাৰ, ৰং আহিবৰ কাৰণে অলপ নিমখ লৈছোঁ। এইফালে মই মাটি গাদৰিখিনি ভালকৈ চাফাকৈ ধুই ল'লোঁ। এয়া, আৰু মই এতিয়া পানী দি দিওঁ। বেছি পাতলাও নকৰোঁ, ডাঠো নকৰোঁ। এয়া মোৰ গুলি হৈ গ'ল। আৰু এইফালে মই মাটি গাদৰি এডাল এডালকৈ ফ্ৰাই কৰিম এতিয়া। এইটো একবাৰ বনাই খাই চাব গাইছ, বহুত ভাল লাগে খাই, বহুত টেষ্টি। আৰু আলহী আহিলেও পটককৈ এনেকৈ বনাই দিব পাৰিব। চাওকচোন কিমান ধুনীয়াকৈ এনেকৈ ফেমিলি গৈছে। কিন্তু এটা এটাকৈ দিলে অলপ দেৰি হ'ব। আৰু যদি অলপ জল্দি জল্দি দিব লাগে তেতিয়াহ'লে লগালগ হৈ যায়। বেছি টাইম নালাগে, একদম জল্দি জল্দিয়ে হৈ যায়। দিব লাগে আৰু উঠাব লাগে। কিমান যে সোৱাদ খাবলৈ, একবাৰ বনাই খাই যাব গাইছ প্লিজ। দেখিবলৈও ভাল লাগে। আৰু মোৰ এইফালে বনাই হৈ গৈছে। এইখিনি চাওকচোন, দেখিবলৈ কিমান ধুনীয়া লাগিছে। মচমচীয়া মাটি গান্দৰি পকৰা। মোৰ হৈ গৈছে এইখিনি। তাৰপিছত আহিলোঁ কণ বিলাহী কেইটামান পুৰো বুলি লৈছোঁ। গেছতে পুৰিছোঁ আৰু। ইয়াত মোৰ খৰি জ্বলোৱা যোগান নাই। কণ বিলাহী পিটিকাকণো যে খাই কি সোৱাদ লাগে ন গাইছ। আপোনালোকে সকলোৱে খাইছে চাগে, কিন্তু চবৰে বনোৱা ষ্টাইলটো বেলেগ হ'ব পাৰে। মই এইটো ষ্টাইলতে বনাওঁ। এইফালে লৈছোঁ অকণমান নগৰ ধনিয়া, পিঁয়াজ, জলকীয়া, লগত আদা অকণমান আৰু অকণমান কেঁচা মিঠাতেল দিছোঁ। এইখিনি মই ভালদৰে পিটিকি লওঁ হাতেদিয়ে। কণ বিলাহী পিটিকা খায়ো খুব ভাল লাগে। আৰু মোৰ দুপৰীয়া সাঁজ ৰেডি গাইছ। লগত দাংবডি ভাজি অকণমান আছে, ডালো আছে। আৰু মোৰ ভিডিঅ'টো লাইক, শ্বেয়াৰ, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব প্লিজ গাইছ। আৰু এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পাম। এতিয়ালৈ বাই বাই, ধন্যবাদ।